দায়িত্ব কৰি বিশ্লেষণ কৰি মহামান্য ৰাজ্যপালৰ ভাষণৰ প্ৰতি সমৰ্থন জনাই ধন্যবাদ সূচক প্ৰস্তাৱ আনিছিল আৰু এই প্ৰস্তাৱক মই পূৰ্ণ সমৰ্থন জনাই মোৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। স্বৰ্গ বিচাৰি নাযাওঁ জননী আৰু যে স্বৰ্গ নাই, তয়ে আমাৰ চিৰ সাধনাৰ চৰম লক্ষ্য ঠাই। তোৰ চৰণে ধূলি হানি হানি তোৰে পদজল এচলু খাই, তোৰ কোলাতে মুদিম দুচকু শেষত ভকতি ভতিমা গাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এষাৰ বাণীয়ে মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণত প্ৰতিফলিত হৈছে। আই বুলি কৈছে, মাক সেৱা কৰিম, চকু মুদিম মাৰ সেৱাৰ কৰি কৰি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ চৰকাৰ চলি আছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী বিশ্বৰ সৰ্বতো জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমাৰ চৰকাৰ চলি আছে। কেইদিনমান মোৰ লাজ লাগে, মই কেইদিনমান আগলৈকে কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ দলৰ পৰাই অসমৰে এজন সাংসদ দেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল, এবছৰ দুবছৰ নহয়, মাননীয় অধ্যক্ষ মহোদয় 10 বছৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া। তেখেতে সেই সময়ত আমাৰ অসমৰ কাৰণে কিমানখিনি কৰিব পাৰিলেহেঁতেন। অসমৰ আমাৰ সম্পদ আছিল, অসমৰ বিভিন্ন আজি স্তৰ আছিল। আজি অসমৰ ৰাইজে বিশ্লেষণ কৰিলে যে প্ৰকৃত অৰ্থত বহুত আমাক ৰাম ঠগন দিলে কংগ্ৰেছ দলৰ চৰকাৰ ডক্টৰ মনমোহন সিঙৰ সেই সময়তে। আজি এই কথাবোৰ ক'ব মন নাছিল, কিন্তু যেতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা বিজেপি দল কৈ আছে, তেনেকৈ জ্বলন হৈছে। মই গা গোন্ধ অলপ পাইছোঁ ছাৰ, আপুনি পাইছেনে মই জানো, অলপ জ্বলন হৈছে, মই গোন্ধ অলপ পাইছোঁ। এই যিটো হ'ব নালাগিছিল। আজি মোৰ বয়স 45 বছৰ পাৰ কৰিছোঁ, মই ইণ্টাৰভিউ নকৰিলে ভাল পাম, দেই। এটা শব্দ আমি কোৱা নাই সাহস পক্ষই, আপোনালোকে নকৰিব। মই চেয়াৰলেছ কথা কৈ আছোঁ। মোৰ 45 বছৰ মই পাৰ কৰিবলৈ লৈছোঁ। মোৰ মাতৃ আছিলে বিধায়িকা। ৰাতিপুৱা 5টাত ওলাই যায়, আগত 5টা বজাত আগত আহে ঘৰলৈ, ৰাতি ওলাই নাযায়। কেলৈ? বোম ফুটিছিল, গুলি ফুটিছিল এখন অসমত। আজি এই যিটো গুলি ফুটা বোম ফুটা অসম লাহে লাহে নোহোৱা দিশত আমি পাই আছোঁ। এখন সুন্দৰ ছবি। মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় সতীৰ্থ বিধায়ক মানৱ ডেকাৰ সময়টো মই পাম, মানৱ ডেকাৰ ডাঙৰীয়াৰ সময়টো মই পাম। আজি কাৰ্বি চুক্তি শান্তি চুক্তিৰ পিছতে, আজি বড়ো শান্তি চুক্তিৰ পিছতে কোনোৱে ভবা নাছিল যে ডিমাচা শান্তি চুক্তি হ'ব। কোনোৱে ভবা নাছিল 7টামান আছিলে আমাৰ আদিবাসী হস্ততায়ী সংগঠন, আদিবাসী শান্তি চুক্তি হ'ব। কোনোৱে ভবা নাছিল যে আলফা শান্তি চুক্তি হ'ব। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আজি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত শান্তি চুক্তি হৈছে। অসমত বোম ফুটা গুলি ফুটা লাহে লাহে নোহোৱা হৈ পৰিছে। মই কেইদিনমান আগলৈকে গুলি খাব লগা হৈছিল, কিন্তু এতিয়া অসম নাগালেণ্ডৰ সীমান্তত 3 বছৰ এটা ঘটনা নাই। আজি এই ঘটনা নোহোৱা এটা পৰিৱেশ। কথাবোৰ শুনক, ধৈৰ্য ৰাখক না। কেলে জ্বলিছে, অলপ ধৈৰ্য ধৰক। নাই ছাৰ, ইণ্টাৰভিউ যদি কৰে নাই, তেনেকৈ নকৰিলে ভাল পাম। মই তেওঁলোকক আপোনাক মেছেজ দিছোঁ, মই বহুত অভদ্ৰ ছাৰ, তেওঁলোকক মানে কথাই ক'ব নিদিম। সেইকাৰণে অলপ নিজৰটো কৈ যায় থাকা প্লিজ, ডিষ্টাৰ্ব কৰিব নালাগে। ভদ্ৰত ভাল, অভদ্ৰত বহুত অভদ্ৰ। আপোনালোকে অভদ্ৰামি কৰিব আৰু তাতকৈ টাইম গুচি গৈছে এনে। ছাৰ অন্য একো নাই। সেই এটা দলত আছিলোঁ মই, কেতিয়াবা মই লিখিম ছাৰ, মই এটা দলত আছিলোঁ, কেতিয়াবা লিখিম। মই কৈ আছোঁ ছাৰ যে গড় হত্যাৰ কাৰণে সেই দলটো শেষ হৈ গ'ল, এটা লিখিব লাগিব। কংগ্ৰেছ দল এটা দলত আছিলোঁ, দলটো শেষ হৈ গ'ল গড় হত্যাৰ কাৰণে, লিখিব লাগিব ছাৰ। আজি গড় হত্যা আমাৰ অসমৰ অন্যতম প্ৰাণ, আমাৰ প্ৰাইড, এশিঙীয়া গড় হত্যা হৈছিল এটা সময়ত, এতিয়া নোহোৱা হৈ পৰিছে। সঁচাটো ক'বই লাগিব। আজি যুৱকসকলক লগ পাওঁ, আনন্দিত, চেলফি তোলে। কেলে বোলে ছাৰ, সৰুৰ পৰা শুনি আছিলোঁ, এতিয়া দেখিছোঁ
যে টকা নিদি এতিয়া চাকৰি পাইছে বিজেপি নেতৃত্বৰ চৰকাৰ APSC কেলেংকাৰী এতিয়া ধৰা পৰিছে APSC কেলেংকাৰী টকা দি চাকৰি আজি এতিয়া এই পৰিৱেশটো নোহোৱা হৈ পৰিছে লাখপতি বাইদেউ আজি হ'বলৈ গৈ আছে কিমান 39 লাখ 40 লাখ আছে চাহ বাগানৰ শ্ৰমিক আনন্দিত কেলে আগতে 136 টকা আছিলে এতিয়া মজুৰি বৃদ্ধি হৈ 250 টকা বিডিয়ে কৈছে 350 আমাৰ চৰকাৰে 350 কৰিব গৈ আছে চিন্তা কৰিব নালাগে আপোনালোকে নকৰিলে চিন্তা চাহ শ্ৰমিকৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বৰ চৰকাৰে চিন্তা কৰি আছে আৰু এইটো লাহে লাহে হ'ব 350 চিন্তা নকৰিব আশা অংগনবাদী বাইদেউসকলে আগতে দৰমহা পায় মাননি পায় ৰেচন কাৰ্ড দিয়া নাছিল আগৰ চৰকাৰে 1 লাখ টকাৰ ইনকাম যাৰ তাৰ তলৰ সকলকে দিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে আমি 4 লাখ পৰ্যন্ত বছৰকে ইনকাম যাৰ তেওঁলোককো দিম আজি 3rd গ্ৰেড 4th গ্ৰেড পেঞ্চন পোৱা সকলো পাইছে আজি আশা বাইদেউ অংগনবাদী বাইদেউসকলে চকু পানী টুকি আমাৰ পৰা ৰেচন কাৰ্ড লৈছে এই আশীৰ্বাদ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাভ কৰিছে আজি সন্মানীয় অধ্যক্ষ মহোদয় আগতে আমি সুধো আদিবাসী বড়ো কাজিয়া মুছলমান বড়ো কাজিয়া আজি তাৰিখত চবে একতাৰে আমি বাস কৰি আছোঁ এই কাজিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ বৰ্তমান মিত্ৰজোঁট চৰকাৰ সময়ত এইবোৰ আমি হোৱা নাই অসমৰ ৰাইজে দেখা পাই আছে আজি দেখা পাইছে অসমৰ ৰাইজে যে মুখ্যমন্ত্ৰী পকীবন নৱীকৰণ আঁচনি নগৰীয়া আঁচনি যোগেদি হওক চাহ বাগানৰ লাইনৰ ভিতৰত ৰাস্তাই হওক হাইৱে হওক অসম মালাত আজি পথ গোটেই অসমত আজি অসম মালা পথ ঐতিহাসিক ধুধুৰালি ৭৫ বছৰ পিছত এতিয়া প্ৰাণ পাইছে সন্মান পাইছে ঐতিহাসিক ধুধুৰালি আহোম ৰজাদিনীয়া অস্বীকাৰ কৰিব কোনো নোৱাৰে আজি প্ৰয়োজন আছিলে বিভিন্ন ৰেল গেটত বিভিন্ন মেডিকেল কলেজৰ সন্মুখত আৰবি ৰেলৱে অভাৰব্ৰিজ আজি বৰ্তমান চৰকাৰে আমাৰ কৈছিল যে আনন্দ দিম শান্তি দিম ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰে কৈছিল মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল আজি আৰবি প্ৰত্যেক স্থানত আজি নিৰ্মাণ হৈ গৈ আছে মেডিকেল কলেজ ইমান জ্বলিব নালাগে 6খন আছিল 2014 আগলৈকে লাহে লাহে গৈ পেলাই এতিয়া 23 এতিয়া শুনিছোঁ 27খন মান হ'ব গৈ আছে লাহে লাহে বৃদ্ধি হৈ প্ৰত্যেক জিলাতে মেডিকেল কলেজ হ'ব গৈ আছে ইয়াৰ পৰা সৃষ্টি হৈ আছে আমাৰ যিটো নাটনি আছিলে সেয়াও দূৰ হ'বলৈ গৈ আছে ইঞ্জিনিয়াৰিং কলেজৰ আজি সংখ্যা বৃদ্ধি হ'ব গৈ আছে আজি মডেল ৰেচিডেঞ্চিয়েল কলেজ মাইনৰিটি এলেকাত আজি মাইনৰিটি কথা কয় আলিকুলি কথা কৈছিলে কংগ্ৰেছ দলে কিন্তু মাইনৰিটি এলেকাত যে মডেল ৰেচিডেঞ্চিয়েল স্কুল বনাব লাগে কলেজ বনাব লাগে সেইবোৰ বনোৱা নাছিল আজি আলিকুলি কথা কৈছিলে আজি কুলি অৰ্থাৎ চাহ জনগোষ্ঠীৰ মানুহৰ কথা কৈছিল কিন্তু মজুৰি বৃদ্ধি কৰাৰ কথা কেতিয়াও চিন্তা কৰা নাছিল ধন্যবাদ ছাৰ মই মানৱ ডেকা ডাঙৰীয়াৰ সময়টো পাই যাম ছাৰ নাই এতিয়া নাপাব নাই এইটো স্পিকাৰ্ছ আছে নাই ক'ব হৈছে আৰু 1 মিনিট আমি অলৰেডি দিছে ছাৰ আৰু 1 মিনিট কোৱা নাই ছাৰ আৰু 2-3 মিনিট কওঁ ছাৰ হ'ব কোনোবা কাটা যাব কিন্তু কোনোবা এজনৰ কাটা যাব ল কলেজ আজি নিৰ্মাণ হৈ গৈ আছে অসমৰ আজি প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ উমেন ইউনিভাৰ্চিটি আজি নিৰ্মাণ হ'বলৈ গৈ আছে আৰোহণ আজি আঁচনি নিৰ্মাণ হ'বলৈ গৈ আছে আজি আৰোহণৰ যোগেদি নতুন আজি আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ ল'ৰা ছোৱালী প্ৰস্তুতিকৰণৰ কাম চলি আছে আৰোহণ আঁচনি হওক আজি বিভিন্ন ধৰণৰ অংগনবাদী আজি আন্দোলন কৰি আছে কেইদিনমানৰ পিছত যিসকল আন্দোলন কৰি আছে এই কংগ্ৰেছৰ কোনোবাই তেওঁলোকক লৈ নাদৰে হৈছে মই এইটো কাৰণে ক'ব বিচাৰিছোঁ কাৰণ অংগনবাদী বাইদেউসকলে ইতিমধ্যে তেওঁলোকে ভবাই নাছিলে যে ৰিটায়াৰমেণ্টৰ পিছত কেতিয়াবা টকা পাব আমাৰ চৰকাৰে ৰিটায়াৰমেণ্ট হ'লে মানে হেল্পাৰকো টকা দি আছে ৱাৰ্কাৰকো টকা দি আছে ৰেচন কাৰ্ডো দি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইদিনা আয়ুষ্মান কাৰ্ড তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আজি যদি চাওঁ স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসমৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থাই হওক CM শিশু সেৱা আঁচনিয়ে হওক আজি বিভিন্ন ধৰণৰ যিসকলে ক'ভিডত ঢুকাইছিলে তেওঁলোকৰ আজি সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণে হওক আজি অসম গৌৰৱ অসম ভৈৰৱ আজি বিভিন্ন পুৰস্কাৰ দি বিভিন্ন স্তৰৰ আজি ডক্টৰ এজন কৃষক এজন ৰোৱনী এজন আশাকৰ্মীও এতিয়া নিজৰ কৰ্মস্পৃহা বাঢ়িছে যে মই ভালধৰণে কাম কৰোঁ এদিন ময়ো অসম গৌৰৱ পাম অসম ভৈৰৱ পাম এই যিটো এটা ৱাৰ্কমেন স্পিৰিট এটা সৃষ্টি কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ এই চৰকাৰে আজি প্ৰজেক্ট সদ্ভাৱনা লৈছে প্ৰজেক্ট কৃতজ্ঞ লৈছে আজি কোনোৱে ভবা নাছিল যে মুখেৰে কথা ক'ব নোৱাৰা জীৱ জন্তু অৰ্থাৎ গৰু ছাগলী হাঁহ কুকুৰা সকলেও যে এদিন এম্বুলেঞ্চ পাব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি পদক্ষেপত আজি আমি
পশু সাৰথী এনিমেল এম্বুলেঞ্চো আজি আমাৰ চৰকাৰে আজি ৰাইজক প্ৰদান কৰিছে কোনো ভবা নাছিলে যে এনিমেল এম্বুলেঞ্চ কেতিয়াবা আমাৰ অসমৰ ৰাইজে দেখা পাব আজি যদি আমি চাওঁ বিভিন্ন ধৰণৰ আজি নতুনকৈ ব্যৱস্থা কৰা নাৰ্ছিং কলেজ আজি নতুনকৈ প্ৰতিষ্ঠা কৰা ব্যৱস্থা গ্ৰহণ কৰাই হওক আজি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে হওক আজি আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা হওক আজি বিভিন্ন ধৰণৰ জীৱ ধৰা আঁচনিৰ যোগেদি য়োগাৰ প্ৰশিক্ষণৰ ব্যৱস্থা হওক আজি ৱেষ্ট কম্পেনচেশ্যন চাহ বাগানৰ শ্ৰমিকৰ মহিলা আজি কোনোৱে চিন্তা নকৰিলে যে চাহ বাগানত বিশেষকৈ ইনফেণ্ট মৰ্টেলিটি মেটাৰনেল মৰ্টেলিটি শিশু জন্ম দিওঁতে মাক বা সন্তান মৃত্যু হৈছিল তেওঁলোকক যে পুষ্টিকৰ আহাৰ খাবলৈ কেতিয়াবা টকা দিব লাগে কোনো এখন চৰকাৰে চিন্তা নকৰিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ এই চৰকাৰে 12,000 টকা আগলৈকে দিছিল এতিয়া 15,000 টকা তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এয়া যিটো সত্য নিশ্চয় আমি ক'ব লাগিব আজি কোনোৱে ভবা নাই যে আমাৰ ইয়াত মৎস্য উৎপাদনৰ স্থল আছে কিন্তু অমৃত সৰোবৰ দৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰামৰ্শমৰ্মে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মন্ত্ৰীসকলে আজি ইমান কষ্ট কৰি আমি অমৃত সৰোবৰ আজি সৃষ্টি কৰিছোঁ ভৱিষ্যতৰ বাবে মৎস্য উৎপাদনে হওক জল সংৰক্ষণৰ কাৰণে হওক আজি নতুন এটা ব্যৱস্থা গ্ৰহণ কৰিছে কোনো ভবা নাছিল যে আমাৰ ইয়াত স্কিলৰ বহুত আমাৰ হাতৰ কাম জনা যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে স্কিল এটা ইউনিভাৰ্চিটিৰ প্ৰয়োজন আগতে কোনো চৰকাৰে বিবেচনা নকৰিলে আমাৰ চৰকাৰে স্কিল ইউনিভাৰ্চিটি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে কোনো চিন্তা কৰা নাছিলে মই এজন খেলৰ ল'ৰা এতিয়াও ফুটবল খেলি আছোঁ আৰু খেল মহাৰণৰ মই যোৰহাট ডিষ্ট্ৰিক্টৰ হৈ খেলিব আহিম ফুটবল খেলিব আহিম তেজপুৰলৈ ছাৰ খেল মহাৰণত এটা ব্যাপক এটা আন্দোলন সৃষ্টি কৰিছে আৰু এই খেল মহাৰণৰ মানুহে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া খেলো ইণ্ডিয়া লৈছিল তাৰপিছতে আমি ভাৰতবৰ্ষই দেখা পালোঁ এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে 100টাতকৈ অধিক মেডেল ল'বলৈ সক্ষম হ'ল আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেল মহাৰণে এই যোগেদি আমি অনাগত অসম আমি যে শিখৰত আমি যাব পাৰিম এয়া নিশ্চিত আজি সাংস্কৃতিক মহাংগ্ৰামৰ যোগেদিয়ে এটা নতুন আন্দোলনৰ সৃষ্টি কৰা আজি বহু যুৱক যুৱতী আমি অনুষ্ঠানবোৰত গৈছোঁ তেওঁলোকে উৎসাহিত হৈছে তেওঁলোকে কৈছে আমাৰ এতিয়া লক্ষ্য যে ভাল এগৰাকী ছিংগাৰ হ'ব লাগে মই ভাল এগৰাকী ডেন্সাৰ হ'ব লাগে লগতে ভালধৰণে পঢ়িব লাগে আৰু আমি উন্নত শিক্ষালৈ যাব লাগে এই এটা পৰিৱেশ সৃষ্টি হৈছে আজি PM কিষাণ নিধিৰ যোগেদি হওক আজি ট্ৰেক্টৰ প্ৰদান কৰি হওক আজি ফচল বীমা যোজনা আঁচনিৰ অধীনে হওক আজি যেনে কৃষকসকলক আজি উদগনি দিছে মই নাভাবোঁ আগৰ কোনো চৰকাৰে এনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে আজি যদি আমি চাওঁ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ যোগেদি আজি ন্যূনতম আজি 20 টকাকৈ বছৰেকত দি আজি তেওঁলোকে যদি কাৰোবাৰ দুৰ্ঘটনা হয় কাৰোবাৰ যদি আঘাতপ্ৰাপ্ত হয় কাৰোবাৰ মৃত্যুবৰণ হয় তেওঁলোকে লগে লগে 2 লাখ টকাতকৈ অধিক আজি পোৱাৰ যিটো ব্যৱস্থা এইটো শলাগ ল'বই লাগিব আজি যদি চাই আজি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কথা দিছিল যে অসমক আগুৱাই লৈ যাম A for আছাম আৰু সেই অনুপাতে আজি বিভিন্ন ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী 4 মিনিট আছে স্যার আজি আগুৱাই লৈ যোৱাৰ বাবে যেনে পদক্ষেপ গ্ৰহণ এই ইণ্টাৰাপ্ট কেলৈ কৰিছে ছাৰ কৈ থাকা এইটো ডিষ্টাৰ্ব দিব ভাল কথা কৈ থাকিলে ক'বই আজি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদক্ষেপত অসমৰ প্ৰথমবাৰৰ বাবে আমি দেখা পালোঁ যে প্ৰকৃতত কৃষকসকলে সন্মান পাইছে আজি 800 টকা 1000 টকাত 1 কুইণ্টেল ধান বিকিব লগা হৈছে আজি কেতিয়াবা 900 টকা কেতিয়াবা 1000 টকা পোৱা নাছিল আজি 1940 টকা দুবছৰৰ আগতে যোৱা বছৰলৈকে 2040 এতিয়া 2183 পাৰ কুইণ্টেল দিয়া ব্যৱস্থা গ্ৰহণ কৰি উদগনি দিছে এই শলাগ ল'বই লাগিব আজি যদি মাষ্টাৰ দলৰ ক্ষেত্ৰত চাই যে আমি সৰিয়হটো 5,450 টকা পাৰ কুইণ্টেল দিব বিচৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি নতুন আন্দোলন সৃষ্টি কৰি আৰু কেই মিনিট ল'ব ক'বলগীয়াতো বহুত আছে স্যার কমলাক্ষ দে পডকাস্ট টাইমটো বোলে দি দিব তেখেতক কৈছে আৰু কেই মিনিট ছাৰ 2টা বজাত শেষ কৰি দিম 4 মিনিট কৰি দিওঁ 4 মিনিট কৰি দিম আৰু 2 মিনিট আছে 2 মিনিট দিয়া যদি আমি বক্তব্য কি হ'ব স্যার যদি চাওঁ আমি বিশেষভাৱে জল জীৱন মিছনৰ অধীনত আজি ঘৰে ঘৰে নল ঘৰে ঘৰে পানী ইমান জ্বলিব নালাগে কংগ্ৰেছ দল বা বেলেগ দলে ইমান জ্বলিব নালাগে আপোনালোকে 20 বছৰমান আপোনালোকে তাতে উপায় নাই আৰু 1.5 মিনিট আছে 20 বছৰমান এপিনে থাকিব লাগিব আৰু 1.5 মিনিট কাৰণ এই যিটো পানীৰ ব্যৱস্থা ঘৰে ঘৰে নল ঘৰে ঘৰে পানী ইতিমধ্যে 90% প্ৰত্যেক জেগাত কাম হৈ গ'ল বা 100% যেতিয়া ঘৰে ঘৰে নল ঘৰে ঘৰে পানী পাব ক'ত আপোনালোকে ভোট দিব কওক এইখিনি ইমান জ্বলিব নালাগে আপোনালোকে তাতে 20 বছৰমান শান্তিত থাকক তাত মই এইটো আপোনালোকক ক'ব বিচাৰিছোঁ মিছন ইন্দ্ৰধনুষৰ দৰে ব্যৱস্থা আমি জ্বলা নাই তুমি কৈ থাকা অসম চুক্তিত আপোনালোকে বহুত সুযোগ পালে অসম চুক্তিত যিসকল নিৰ্যাতনকাৰী
যিসকলে কৃষ্ণ, কৃষ্ণ। এনেকুৱা সন্মানজনক ঠিক আছে। অসম চুক্তিত আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যেনে আজি এটা ন্যাস বুজি কৰি আজি অসম আন্দোলনৰ শ্বহীদ হ'ব, পৰিয়ালক thank you। সন্মান জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধন্যবাদ। ছাৰ ক'বলৈতো বহুত আছিল ছাৰ। ধন্যবাদ নালাগে হৈছে আৰু বহুত স্পীক আছে ধন্যবাদ আমি